নিশা প্ৰায় 2:30 বাজিছে আৰু ঘৰখনৰ দায়িত্ব ইহঁত দুজনক দি আমি যাব ওলালোঁ এফালে আৰু এফালে সূৰ্য উদয় হৈ গ'ল আৰু এনেকৈ আমি গাড়ী ৰখি আছোঁ মানে আজি গৈ আছোঁ আমি হজযাত্ৰী আগবঢ়াবলৈ আৰু এয়া গাড়ীও আহি গ'ল জীৱনত প্ৰথমবাৰৰ বাবে এনেকৈ গৈ আছোঁ গতিকে মনটো অকণমান ভাল লাগি আছে ৰাতিপুৱাৰ সময় যিহেতু ৰাস্তাত গাড়ী অকণমান কম আছে এয়া আমিন গাঁও আৰু অকণমান পাছতে আমি পালোঁ শৰাইঘাট ব্ৰিজ জালুকবাৰীত লগৰ এজন ৰৈ আছিলে আৰু তাক উঠাই লৈ চিধাই আহি পালোঁ বৰঝাৰ বিমানবন্দৰ মানে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট মানে এওঁলোকৰ প্ৰথম ফ্লাইটখন আছে বৰঝাৰৰ পৰা দিল্লীলৈ আৰু দ্বিতীয়খন আছে দিল্লীৰ পৰা জেদ্দালৈ মানে চৌদি আৰৱলৈ আৰু সময়তকৈ যিহেতু অকণমান আগতীয়াকৈ আহিছোঁ গতিকে ইয়াত অকণমান ৰখিছোঁ আৰু এয়া আমাৰ বৰবা আৰু এয়া বৰমা আৰু এওঁলোককে আজি আমি আগবঢ়াবলৈ আহিছোঁ মানে এওঁলোক দুইজনে এইবাৰ মক্কা মদিনা শ্বৰীফলৈ হজ কৰিবলৈ যাব গতিকে আপোনালোক সকলোৱে এওঁলোকৰ বাবে দোৱা আৰু আশীৰ্বাদ কৰিব যাতে এওঁলোকৰ সকলো মহৎ উদ্দেশ্য পূৰণ হয় আৰু এওঁলোকৰ কাৰণে যেন আমাৰ সকলো উদ্দেশ্য সফল হয় আৰু এওঁলোক ভিতৰলৈ এনেকৈ গৈ আছে গতিকে আজিলৈ এৰিছোঁ বাই বাই